হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোকক মোৰ পুনৰবাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই হাতে গঢ়া এযোৰ মেখেলা চাদৰ আৰু এখন ছিংগল মেখেলা দেখুৱাম বুলি ভাবিছোঁ। আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে মেখেলা আৰু একেটা ডিজাইনতে চাদৰখনো কৰা হৈছে। অতি সহজ আৰু কম সময়তে কৰিব পৰা এটা ডিজাইন কৰা গৈছে কাপোৰযোৰত। আৰু যদি আপোনালোকে ডিজাইনটো কেনেকুৱাকৈ কৰিছোঁ চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে চাব পাৰে। এইখন হৈছে চাদৰ আৰু এনেকুৱাকৈ কৰি পেলাই মাজত চেইন চিলাইৰে কৰি দিয়া হৈছে। অতি সহজ হয় এই চিলাইটো। কাপোৰযোৰ আছিলে কটন আৰু সূতাটো ব্যৱহাৰ কৰিছিলোঁ মই 2 প্লাই ঊণ। আপোনালোকেও নিজৰ বাবে এনেকুৱাকৈ এসাঁজ ধুনীয়া কাপোৰ তৈয়াৰ কৰি ল'ব পাৰে। এইবাৰ আপোনালোকক মই এখন ছিংগল মেখেলা দেখুৱাই লৈছোঁ। এই মেখেলাখনতো অতি সহজ ডিজাইনতে কৰা হৈছে। মগৰ ডিজাইন কৰিছোঁ, ৰঙা আৰু ক'লা দুটা ৰঙে ব্যৱহাৰ কৰিছোঁ আৰু মাজত হালধীয়া আৰু সেউজীয়াৰে এনেকুৱাকৈ ডিজাইনটো কৰি দিয়া হৈছে। তলত এটা কিনাপতি লগাই দিছোঁ। অতি সহজ হয় এই ডিজাইনটো। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়াই থাকিব, আপোনালোকে তাত গৈ চাব পাৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।